গম পাইছে যে আমি এই যি ওদালগুৰি জিলাৰ বাদলাপাৰা এই বাদলাপাৰা চাহ বাগিচাৰ যিটো নেকি দলং আছে নদী আছে যি নেকি শুক্লাই নদী এই শুক্লাই নদীত আপোনালোকে নিজেই গম পাইছে যে ইয়াতে কোন মুহূৰ্তত কি পানী পৰিস্থিতি হৈ যায় আপোনালোকে সকলোৱে গমেই পায়। ক'ব বিচাৰোঁ যে বিজেপি চৰকাৰৰ যি নেকি ফাঁকি এই ফাঁকি বাছ অতি সোনকালে বন্ধ কৰিব লাগে। তাৰ কাৰণে আজি এই বাদলাপাৰাৰ যি ৰাইজ যি চাহ শ্ৰমিক ৰাইজ লগতে ছাত্ৰ বন্ধু সকলো যুৱক সকলো ওলাই আহিছে আজি ইয়াত দলং নিৰ্মাণ কৰাৰ দাবীত। কথাটো হৈছে যে ইতিমধ্যে আপোনালোকে জ্ঞাত যে যি সময়ত বিজেপি চৰকাৰে শাসনত বহিছিলে শাসনৰ গাড়ীত তেওঁলোকে কৈছিলে পৰিৱৰ্তনৰ কথা। আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ পোনপটীয়াকৈ যে এয়াই নেকি তেওঁলোকৰ পৰিৱৰ্তনৰ স্বৰূপ যে নদী পাৰ হৈ পেলাই দুজন ছাত্ৰ ইতিমধ্যে তেওঁলোকৰ মৃত্যু হৈছে। কাৰণ বানপানী হ'লে তেওঁলোকৰ যাবলৈ অসুবিধা হয়, তেওঁলোকৰ মৃত্যু হৈছে দুজন ছাত্ৰৰ ইতিমধ্যে যে তেওঁলোকে বিদ্যালয়লৈ যাওঁতে মৃত্যু হৈছে। এইবিলাক কিন্তু নিউজ নহয়, এইবিলাক কিন্তু তেওঁলোকে ফ'কাছ নকৰে এইবাবে কাৰণ এইবিলাক যদি ফ'কাছত আহি যায় তেতিয়াহ'লে বিজেপি চৰকাৰৰ যিবিলাক ফাঁকিৰ মাজেৰে যিখন চৰকাৰ চলি আছে বাকী আৰু ফাঁকিৰ চৰকাৰ এই বাকী আৰু ফাঁকি চৰকাৰৰ দিগদাৰী হ'ব, তেওঁলোকে হলঠেকত পৰিব। সেইকাৰণে আজি পৰ্যন্ত এইবিলাক কথা ওলোৱা নাই। কথাটো হৈছে যে দীৰ্ঘদিন ধৰি মানুহবিলাকে কৈ আছে যে ইয়াতে এখন দলং লাগে, আমাৰ অসুবিধা হৈছে। তেওঁলোকে দলঙৰ কথা কৈ আছে বহু দিনৰ পৰা। আজি এতিয়া হিমন্ত বিশ্ব শৰ্মা বিভিন্ন সময়ত বিভিন্ন ঠাইত ভাষণ দিবলৈ গৈছে, কিবা অনুষ্ঠান কিবা শুভাৰম্ভণি কৰিবলৈ গৈছে, কিবা উদ্বোধনী কৰিবলৈ গৈছে। তেওঁ কৈছে যে বাগিচাত বোলে তেওঁলোকে 100খন মডেল স্কুল স্থাপন কৰিছে। এইটো এটা গোকাত মিছা কথা। আমি দেখিবলৈ পাইছোঁ যে এইখন বাগিচা আপোনালোকে চাওক বাদলাপাৰা বাগিচা, এইখন বাগিচাত কিন্তু আজি পৰ্যন্ত এখন বিদ্যালয় হাইস্কুল নহ'ল। গতিকে এইটো কি ধৰণৰ প্ৰতিশ্ৰুতি? তেওঁলোকে 100খন বুলি কৈছে, এইফালে তেওঁলোকৰ নাই। স্কুল যিবিলাক স্থাপন কৰিছে ইতিমধ্যে সেইবিলাক স্কুলৰ অৱস্থা খুবেই বেয়া, আন্তঃগাঁথনি বেয়া। শিক্ষক ক'ৰ পৰা আনিছে? বাহিৰৰ যিবিলাক স্কুল ইতিমধ্যে আছে চৰকাৰী স্কুল তাৰ পৰা শিক্ষকবিলাকক লৈ আনি ক্লাছ কৰাই আছে। এই ধৰণে তেওঁলোকে মডেল স্কুলবিলাক চলাই আছে। এয়া হৈছে তেওঁলোকৰ শিক্ষা খণ্ডৰ নমুনা। আৰু এই নমুনাক আমি SFI ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে ধিক্কাৰ দিছোঁ। কাৰণ তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ অধিকাৰক লৈ সচেতন নহয়। তেওঁলোকে কৈছে যে আমি ছাত্ৰ ছাত্ৰীৰ অধিকাৰৰ কাৰণে বহুত ব্যাপক সংস্কাৰ কৰিছোঁ। ৰনজ পেগুৰ প্ৰতিদিনে এটা টুইট কৰে যে ব্যাপক সংস্কাৰ হৈ আছে শৈক্ষিক জগতত। গতিকে সংস্কাৰ কি এয়াই নেকি যে এতিয়াও আজিৰ দিনত মানে স্বাধীনতাৰ ৭৬ বছৰ হৈ গ'ল, আজি পৰ্যন্ত ছাত্ৰ ছাত্ৰীয়ে আজি পানী পাৰ কৰি পেলাই তেওঁলোকে স্কুললৈ যাবলগীয়া হয়। এয়াই নেকি আমাৰ স্বাধীনতাৰ মানে অমৃত উৎসৱ? তেওঁলোকেতো অমৃত উৎসৱ কৈছে, এয়াই নেকি স্বাধীনতাৰ অমৃত উৎসৱ? আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ কাৰণ 15 আগষ্ট আহি আছে। আমি ভাৰতীয় ছাত্ৰ ফেডাৰেশ্যনে দাবী জনাব বিচাৰিছোঁ আজিৰ এই কাৰ্যসূচীৰ জৰিয়তে, যি কাৰ্যসূচীত আচলতে কেৱল ছাত্ৰ ছাত্ৰী নহয়, এই অঞ্চলৰ স্থানীয় ৰাইজ, এই অঞ্চলৰ অভিভাৱক অভিভাৱিকা, এই অঞ্চলৰ যি আমাৰ কৰ্মচাৰীসকল আছে, শ্ৰমিকসকল আছে, সকলোৱে যোগদান কৰিছে এই এটাই দাবী লৈ যে আমাক ইয়াতে শুক্লাই নদীৰ ওপৰত এখন দলং লাগে। আৰু যেতিয়া পৰ্যন্ত দাবী পূৰণ নহয় তেতিয়ালৈকে আমাৰ এই সংগ্ৰাম চলিব। কাৰণ আমি জানো যে এইখন চৰকাৰ হৈছে আচলতে পুঁজিপতি আৰু বনিয়াগোষ্ঠী চৰকাৰ। কাৰণ তেওঁলোকে যিখন স্কুল স্থাপন কৰিছে আন্তৰ্জাতিক স্তৰৰ স্কুল, সেইখন স্কুল কিন্তু মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ স্কুল। গতিকে এই স্কুলখনত কোন পঢ়িব পাৰিব? আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ যিখন স্কুল খুলিছে এখন বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল, এই স্কুলখনত কিন্তু কেৱল যাৰ টকা আছে তেওঁলোকে যাব পাৰিব। আমাৰ ইয়াতে চাহ বাগিচাৰ শ্ৰমিকৰ ছাত্ৰ ছাত্ৰী ল'ৰা ছোৱালী কিন্তু এই স্কুলত পঢ়িব যাব নোৱাৰে। ইয়াৰ অৰ্থ হৈছে তেওঁলোকে নিজৰ পৰিয়ালৰ পৰা যদি মুখ্যমন্ত্ৰীয়ে শিক্ষাৰ ব্যক্তিগতকৰণ আৰম্ভ কৰিছে তেতিয়াহ'লে তেওঁলোকে ক'ত আহৰি পাব এই ছাত্ৰ ছাত্ৰীসকলৰ কথা ভাবিবলৈ, তেওঁলোকৰ ভৱিষ্যতৰ কথা ভাবিবলৈ? গতিকে আমি ধিক্কাৰ জনাইছোঁ। আৰু যেতিয়া পৰ্যন্ত তেওঁলোকে এই দলং নিৰ্মাণ নকৰে আৰু বিদ্যালয় স্থাপন নকৰে আমাৰ এই সংগ্ৰাম চলিব। আৰু অহা 2 ছেপ্টেম্বৰত আমাৰ যি ৰাজ্যিক কাৰ্যসূচী আছে মানে গুৱাহাটীত অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীৰ জৰিয়তে আমি গভৰ্ণৰ আৰু মুখ্যমন্ত্ৰীলৈ বিশেষভাৱে এই বাদলাপাৰা বাগিচাৰ এই দুটা বিশেষ দাবী লৈ পেলাই আমি স্মাৰক পত্ৰ প্ৰেৰণ কৰিম।